Hello guys and welcome to my YouTube channel Papu Bhai আৰু সকলোকে মোৰ YouTube চেনেলটোলৈ সকলোকে স্বাগতম জনালো আজি আছে ৰাতিপুৱা আৰু ৰাতিপুৱা আমি গাইস ওলাই আহিছো তো ক'ত যাও তো ব্লগ চাই থাকক গাইস ভিডিওটো অলপ পিছতে কৈ আছো আপোনালোকক ক'ত যাও আজি কি কৰো তো ব্লগ গাইস ভিডিওটো বেছি দেৰি নকৰি আৰম্ভ কৰো আগলৈ তো ব্লগ তো গাইস আজি মোৰ ভিডিওটোত বহু মানুহ দেখা পাইছে চাগে প্ৰথমৰ পৰাই তো গাইস আজি আমি বাছৰ ভিতৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু আজি আমি গৈ আছো maha mrityunjay মন্দিৰ আৰু বৰদোৱা সত্ৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো তো এতিয়া ব্লগ গাইস লাহে লাহে গৈ থাকো আৰু মন্দিৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম ব্লগ তো গাইস কিছু দূৰ আহি কিনে অলপ সৰু সৰু ল'ৰা ছোৱালীবিলাক আৰু আমিও কিছুমান বস্তু কিনি খালো তো এতিয়া আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰো ব্লগ গাইস তো গাইস এনেকৈ গৈ আছো আৰু লাহে লাহে আৰু ইমান দূৰ নাই পামগৈ আৰু তো গাইস এতিয়া ব্লগ মোৰ ভিডিওটো চাই থাকক আৰু মন্দিৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম তো ভিডিওটো চাই থাকক শেষলৈকে তো গাইস ব্লগ আৰু গাইস কেনে খবৰ পাতিটো ভালে গাইস সকলোৰে তো মোৰো খবৰ ভালে বেয়া আছো তো ব্লগ আৰু গাইস ব্লগ তো গাইস আমি ফাইনালি পালো এই maha mrityunjay মন্দিৰ ওয়াও গাইস কি ডাঙৰ এটা শিৱলিংগ তো গাইস প্ৰথমবাৰ আহি পাইছো তো ধুনীয়া লাগিছে গাইস ধুনীয়া আৰু গৰম তামান গাইস তামান গৰম গাইস মজা আৰু গাইস আজি কিন্তু মানুহ তামান গাইস ক'ব লাগিব ইমান দীঘল মানে লাইন পাতিছে গাইস আমিও গাইস পাতিব লাগিব অলপ পিছতে তো আমিও পাতিম অলপ আগতে ঘূৰি ললো গাইস মন্দিৰৰ চাৰিওফালে তো গাইস তামান মানুহ আজি তামান গাইস আৰু গৰমত তামান মানুহ তামান তো মজা লাগিছে গাইস जब तक सर पे तेरा हाथ दिन से उजली मेरी रात मेरा क्या बिगड़ेगा बाबा मुझ पे तेरा आशिक তো গাইস আকৌ তাৰ পৰা সেইবাৰ ডাইৰেক্ট বৰদোৱা সত্ৰ লগ পালো গাইস তাতে মানে কি হ'ল আমি মন্দিৰৰ পৰা ওলাওঁতে আমাৰ দুজনৰ দেৰি হ'ল মানে চ' তাৰ কাৰণে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ তাতে আৰু তো সেইকাৰণে গাইস ডাইৰেক্ট ইয়াতে আহি কিনে ভিডিঅ'টো কৰি দিলোঁ আৰু গাইস এতিয়া আছোঁ আমি গাইস বৰদোৱা সত্ৰ কিন্তু বৰদোৱা সত্ৰৰ এটা অসুবিধা হ'ল গাইস আমাৰ মানে তাতে যদি বগা ধুতি যদি পিন্ধি নাহা তেতিয়াহ'লে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে গাইস সেইকাৰণে অলপ বাহিৰৰ পৰাই অলপ দেখাই দিছোঁ আৰু গাইস তো ভিতৰতো সোমাব নোৱাৰিমে সেইকাৰণে গাইস তাৰ পৰা দেখাই দিলোঁ আৰু গাইস অলপ মন্দিৰৰ পৰিৱেশটো তো ব্লগ চাই থাকক আৰু গাইস ব্লগ তো গাইস ফাইনালি ইয়াৰ পৰা ওলালো আৰু এতিয়া ঘৰলৈ বুলি যাত্ৰা আকৌ পুনৰ আৰম্ভ কৰোঁ গাইস যাতে ভালে ঘৰ গৈ পাওঁ তো গাইস
বলক এতিয়া অলপ আগত গৈ কিনে হোটেলত ভাত চাত খাই বৈ পূৰা ঘৰলৈ আকৌ উভতি যাম গাইজ। তো বাই বাই বৰদোৱা সত্ৰ আৰু মহামৃত্যুঞ্জয়। তো বলক গাইজ বলক।